হেল্ল' এভৰিৱান, মই দীপশিখাই মোৰ পাকঘৰলৈ সকলোকে আদৰণি জনাইছোঁ। আজি মই খুবেই টেষ্টি চুজি পিঠা বনাম। আহকচোন কেনেদৰে বনাওঁ চাওঁ আহক। প্ৰথমতে মই 2 বাটি পানী গৰম কৰি ল'ম। 1 চামুচ চেনি, অকণমান নিমখ আৰু আধা চামুচ ঘিউ দি এইখিনি ভালদৰে উতলাম। একেটা বাটিৰে 1 বাটি চুজি লৈছোঁ আৰু পানীখিনি উতলিলত এখন হেতাৰে এনেদৰে লৰাই চুজিখিনি বাকি দিম। একেৰাহে লৰাই থাকিম। চুজিখিনিয়ে গোটেই পানীখিনি শুহি ল'লে আৰু এইখিনি সময়তে গেছৰ ফ্লেমটো অফ কৰি ঢাকোন এখন মাৰি এইখিনি অলপ দেৰি ঠাণ্ডা হ'ব দিম। পিঠাটোৰ পুৰৰ কাৰণে 1 বাটি ৰুকি লোৱা নাৰিকল লৈছোঁ। নাৰিকলখিনিও কোলা অংশটো মই ইয়াত মিক্স কৰি দিছোঁ। একেটা বাটিৰে আধা বাটি চেনি, ইলাইচি 2টা আৰু জালুকগুটি 10টামান অকণমান খুন্দি দিছোঁ আৰু চফ 1 চামুচ। গোটেইখিনি লৰাই কম জুইত চেনিখিনি গলি যোৱালৈকে ভাজি থাকিম। এতিয়া ইয়াত এই চেনিখিনি ভালদৰে মিক্স হৈ চেনিখিনি গলি গ'লগৈ আৰু এইখিনি বেছি টান হ'বলৈও দিব নালাগে আৰু এইখিনি সময়তে বাটি এটাত নমাই থৈ দিম। আনফালে এই চুজিখিনিও ঠাণ্ডা হ'ল আৰু হাতখনত অকণমান ঘিউ লগাই ভালদৰে মঠি ল'ম। চুজিখিনি হাতত লাগি ধৰা নিচিনা হ'লে অকণমান ঘিউ লগাই ল'বলৈ হাতত। ইয়াত টোটেল 1 চামুচ ঘিউ ব্যৱহাৰ হ'ল, আধা চামুচ পানীখিনি বইল কৰোঁতে আৰু আধা চামুচ এইখিনি মঠোঁতে। এতিয়া এইখিনি মঠি হৈ গ'ল। ইয়াৰ পৰা এতিয়া এটা এটাকৈ পিঠা বনাম। হাতৰ তলুৱাৰে ভালদৰে ঘূৰাই এটা পিঠা বনাই ল'ম আৰু আঙুলিৰে টিপি এটা অকণমানি বাতি বনাই ল'ম। এইটো অকণমানি বাতি হৈ গ'ল আৰু ইয়াৰ ভিতৰতে নাৰিকলৰ পুৰখিনি ভৰাই দিম। পুৰখিনি ভৰাই হোৱাৰ পাছত ভালদৰে চিল কৰি দিম যাতে ক'তো ফাক নাথাকে আৰু ফাটি নাযায়। এইটো এটা হৈ গ'ল আৰু ইয়াত ক'তো ফটাৰ চিন থাকিবলৈ যদি ফাটি যায় নহয়, তেলত ফ্ৰাই কৰোঁতে গোটেই পুৰখিনি ওলাই আহিবগৈ। ঠিক তেনেদৰে বাকীকেইটা পিঠাও বনাই ল'ম।
পিঠাখিনি পুৰ ভৰাই হৈ গ'ল আৰু এইখিনি মই এতিয়া তেলত ফ্ৰাই কৰিম। পিঠাখিনি পুৰিবৰ কাৰণে মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ আৰু তেলখিনি গৰম হ'ল আৰু গৰম হ'লত মই এটা এটাকৈ এতিয়া দি যাম। আৰু ফ্লেমটো এতিয়া মই ল' টু মিডিয়াম কৰি ৰাখিছোঁ। বেছিকৈ ফ্লেমটো বঢ়াই দিলে পিঠাটোৰ ভিতৰ ভাগ নিসিজা আগতে বাহিৰ ফালটো বেছিকৈ জ্বলি যাব। পিঠাকেইটা 2 মিনিটৰ পাছত ইলুটি কৰি দিব লাগিব আৰু এই পিঠাকেইটা এনেদৰে 7-8 মিনিটমান ফ্ৰাই কৰি থাকিম। এতিয়া এই ৰঙচুৱা পিঠাকেইটা হৈছেগৈ, এইকেইটা নমাই থ'ম এতিয়া। আৰু আমাৰ চুজি পিঠা ৰেডি। বাহিৰৰ পৰা একেবাৰে কুৰকুৰীয়া, ভিতৰৰ ফালে কোমল, খাবলৈ খুবেই টেষ্টি চুজি পিঠা। আপোনালোকেও বনাই খাব, চাহৰ লগত খাব। আজিলৈ বাই বাই।